মই নন্দিনী আপোনালোক আকৌ এবাৰ নন্দিনীজ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ ৰসগোল্লা বনোৱা একেবাৰে সহজ আৰু সাধাৰণ পদ্ধতি এটা লৈ আহিছোঁ। বহুতে ৰসগোল্লা বনাব জানে যদিও বহুতৰে ৰসগোল্লাটো টান হয়, কোমল নহয় আৰু বহুতৰ ৰসগোল্লাটো ফাটি যায়। এনেধৰণৰ বহুতো সমস্যা থাকে। মোৰ ৰসগোল্লাকেইটা বহুত ভাল হৈছিলে খাবলৈ আৰু কোমল হৈছিলে, ফাটি যোৱা নাছিলে। মই আপোনালোকৰ আগলৈ ৰেচিপিটো লৈ আহিছোঁ। আপোনালোকে ৰেচিপিটো চাই ঘৰতে বনাওক, সকলোকে খুৱাওক। কমেণ্ট বক্সত জনাব কেনে পালে ভিডিঅ'টো। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এখন কেৰাহীত গাখীৰখিনি ভালদৰে পগাই ল'ব। মই আমুল তাজা গাখীৰ আধা লিটাৰ লৈছিলোঁ। আপোনালোকে দেখিছে গাখীৰখিনি ভালদৰে উতলিছে। এতিয়া মই গেছটো অফ কৰি দিম। আহকচোন এতিয়া চানাটো বনাই লওঁ। গাখীৰখিনি কাঢ়ি থৈ আমি ইয়াত এতিয়া নেমু ৰস দি দিম। ইয়াতে এটা মন কৰিবলগীয়া কথা যে আমি ইয়াত সুদা নেমু ৰস নিদিওঁ। পাৰিলে ইয়াত 2 চামুচ গৰম পানী মিহলাই এই নেমু ৰসখিনি গাখীৰত দিলে ভালদৰে ফাটি যায় আৰু ৰসগোল্লাকেইটা ভাল হয়। নেমু ৰস মিহলাই গাখীৰখিনি এনেদৰে ভালদৰে লৰাই থাকিব। যদিহে গাখীৰখিনি নাফাটে তেতিয়াহ'লে ইয়াক অকণমান গৰম কৰি দিব, তেতিয়া লগালগ ফাটি আহে। ফাটি যোৱা গাখীৰখিনি এনেদৰে চাকনি এখনত ভালদৰে পানীখিনি চাকি ল'ব। চাকনিত চাকি লোৱা চানাখিনি এনেদৰে চাফা কটন কাপোৰ এখনত বাকি দিব আৰু অলপো পানী নোহোৱাকৈ গোটেইখিনি ভালদৰে চাকি ল'ব। মন কৰিব ইয়াত যাতে অলপো পানী নাথাকে, নহ'লে চানাখিনি কোমল আৰু ৰসগোল্লাটো ফাটি যোৱাৰ সম্ভাৱনা থাকে। চাকি লোৱা চানাখিনি ভালদৰে ঠাণ্ডা পানীৰে ধুই দিব, যাতে টেঙা গুণটো ইয়াৰ পৰা আঁতৰি যায়। ধুই লোৱা চানাখিনি কটন কাপোৰ এখনত আকৌ ভালদৰে টুকি ল'ব। মন কৰিব ইয়াত অলপো যাতে পানী নাথাকে। পানী টুকি হোৱাৰ পাছত চানাখিনি এনেদৰে 5 মিনিটমান কাপোৰখনতে থৈ দিব, যাতে ই সকলো পানী শুহি লয়। এতিয়া শুকান চানাখিনি এচামুচ ময়দা আৰু এচিকুটমান বেকিং পাউডাৰে সৈতে ভালদৰে মঠিম। ভালদৰে 5 মিনিটমান মঠাৰ পাছত আমি এতিয়া ইয়াক সৰু সৰুকৈ গোল কৰিম। মঠি হোৱা চানাখিনি সৰু সৰুকৈ এনেদৰে গোল কৰিব। ইয়াত এটা কথা মন কৰিব যাতে লাডুটো কোনো ধৰণৰ ফাটি নাযায় বা কোনো ধৰণৰ ইয়াত আগ নলয়। এতিয়া আমি চেনি পানীটো প্ৰস্তুত কৰিম। আপোনালোকে 2 কাপ পানীত 1 কাপ চেনি ল'ব। চেনি পানীখিনি ভালদৰে লৰাব। উতলি থকা চেনি পানীত আপোনালোকে 2টা ইলাচি খুন্দি দিব পাৰে, যাতে ইয়াৰ গোন্ধটো ভাল হয়। এতিয়া আমি ইয়াত ৰসগোল্লাকেইটা দি দিম। ৰসগোল্লাকেইটা অলপ হেৰেঙা হেৰেংকৈ দিবলৈ চেষ্টা কৰিব। সকলো দি হোৱাৰ পাছত আমি এখন ঢাকনেৰে ৰসগোল্লাখিনি ঢাকি দিম। সম্পূৰ্ণকৈ নাঢাকি অলপ ফাঁক ৰাখি ঢাকিবলৈ চেষ্টা কৰিব। 5 মিনিটৰ পাছত ৰসগোল্লাকেইটা লাহে লাহে এনেদৰে লৰাই দিব আৰু আপুনি গেছটো হাই ফ্লেমত থ'ব। আকৌ 5 মিনিটৰ বাবে ঢাকি দিব। 5 মিনিটৰ পাছত আপোনালোকে দেখিছে ৰসগোল্লাকেইটা আগতকৈ ডাঙৰ আৰু কোমল হৈ পৰিলে। এয়া আমাৰ ৰসগোল্লা ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। ঠাণ্ডা হোৱা ৰসগোল্লাকেইটা এনেদৰে কাঢ়ি থ'ব। এয়া আছিল আজিৰ ৰেচিপি। সকলোৱে কমেণ্ট বক্সত জনাব কেনে পালে। ধন্যবাদ।